হাই গাইজ, আজি মই তামিলনাডুৰ ধান খেতি দেখুৱাম। গাইজ মই গোটাই লুতুৰ পুতুৰকৈ আহিছোঁ, কামৰ পৰা আহিছোঁ। বহুত ধুনীয়া হৈছে ধান খেতি। আমাৰ তাত যেনেকৈ হয় তাৰকৈ বহুত ভাল হয় ইয়াতে ধান। ইয়াৰ মাটিটো মানে বহুত সাৰুৱা, সাৰ নিদিলেও বহুত ভাল। ইয়াৰ চিনাৰীবিলাকো বহুত ধুনীয়া লাগে। ওচৰত পাহাৰখন আছে, মানে চাৰিও চাইডে পাহাৰ আছে, পাহাৰে আৱৰি ধৰা জেগাটো। এয়া চোৱা, ধান খেতি বহুত ধুনীয়া হৈছে, মানে ক'বই নালাগে, বহুত ভাল হৈছে ধানটো। একদম শুকান জেগা, তথাপিও ধানটো বহুত ভাল হয়। পানীৰ পাইপ আছে, পাইপ লাইন আছে, পাইপৰ দ্বাৰা পানী দি ধান খেতি কৰে। এয়া চোৱা বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম পালে মানে ভিডিঅ' বনাই ভাল লাগিব। ধানবিলাক বহুত ভাল হৈছে। এয়া মানে গুটিটো বেছি আছে, পাততকৈ গুটি বেছি আছে।